Welcome to my channel NK Agrotech all YouTube. মই আজি দেখুৱাম আপোনালোকক মোৰ নিজৰ চাহ গছজোপা কেনেকৈ ৰেহাই পৰিল বৰষুণ জাক পাই নহলে ইতিমধ্যে খৰাঙে মাৰিবলৈ ধৰিছিল মোৰ চাহ গছ মোৰ বুলি নহয় গোটেই আমাৰ উত্তৰ অঞ্চলত খৰাঙে আৱৰি ধৰিছিল কিন্তু এই কেইদিনত বৰষুণ আহি গ'ল মোটামুটি 17 18 19 18 দিনত বৰষুণ আহাৰ বতা বৰষুণ দিয়াত এতিয়া বৰ্তমান ভাললৈ পৰিণত হৈছে চাহ গছ কেইজোপা এহে মই ভিডিওটো শেয়াৰ কৰিবলৈ বনালো যেটো খৰাং অৱস্থাত কেনেকৈ আছিল মই হেতু ভিডিও আকৌ দেখাইছিলো আগতে একাৰণে এই ইচ্ছা ভাল হ'ব ভালো অৱস্থাত মই আপোনালোকক দেখাইছো চাহ গছজোপা কেনেকৈ ভাল ৰহিল এহে চাই থাকক প্ৰথমৰ পৰা লাষ্টলৈকে আৰু মোৰ ভিডিওটো সাবস্ক্ৰাইব কৰিব শেয়াৰ কৰিব আহক ইন্ট্ৰোটো চাওক এয়া মই দেখুৱাই আছো মোৰ চাহ গছ জোপা কেনেকৈ যেনে তেনে বাছিল বৰষুণ জাক পাই নহলে তো মৰো অৱস্থা আছিল এ চাওক কি ধুনীয়াকৈ পেখা দিব ধৰিছে এয়া কি ধুনীয়াকৈ পেখা দিব ধৰিছে এইবিলাক নহলে তো একেবাৰে মৰো অৱস্থা হৈ গৈছিল চিন্তা লাগি গৈছিল এই খৰাঙত যে চাহ গছজোপা বাচিবনে নাই বুলি বৰ্তমান পকা দিবলৈ লৈছে এই চাওক এইটো বাচিব যেনে তেনে বাচিব বৰষুণ জাক পাই খুবেই ভাল লাগিল আৰু খৰাং যাতে নহওক বুলি মই কামনা কৰি আছিলোঁ এহে ভগৱানে কৃপা শুনিলে এতিয়া চাহ গছজোপা কেনেকৈ ধুনীয়া পেখা দি আছে গোটেই মৰো অৱস্থা হৈ গৈছিল এইবিলাক ধুনীয়াকৈ ওলাই আহিল চাওক অতি সুন্দৰ এটা একে সমানে পাত ওলাব এতিয়া লকডাউনৰ আমাৰ টি ইণ্ডাষ্ট্ৰীৰ কাৰণে কিজানি ৰেহাই দিলে অহা 21 তাৰিখ 20 তাৰিখৰ পৰা ইণ্ডাষ্ট্ৰীসমূহ খুলিবলৈ চৰকাৰে অনুমতি দিছে গতিকে এইবিলাকে একদম বুঢ়া হৈ গ'ল এইবিলাক কাটি পেলাব লাগিব ছিঙি পেলাব লাগিব কিছুমান এইবিলাক ছিঙিব পৰা আছে কিছুমান গতিকে চাওক মোৰ চেনেলটো ভিডিঅ'বিলাক চাওক মই আপোনালোকক দেখাইছোঁ এইখিনি চাহ গছজোপা যদি মৰি যায় তেনেহ'লে কি অৱস্থা হ'লহেঁতেন মোৰ কোনো পধ্যে ৰেহাই হ'ব এইজোপা চাহ গছ মৰো অৱস্থা আছিল আৰু এসপ্তাহমান খৰাং হ'লে মৰি গ'ল হয় চাগে এইবিলাকো একেবাৰে শুকান হৈ গৈছে